বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিম। আমাৰ স্থানীয় সমাজ সেৱক শ্ৰীযুত ৰেব বৰগোহাঁইদেৱে আজি আমাৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব, গতিকে তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি বন্তি প্ৰজ্বলনৰ আৰম্ভণিতে তেখেতক অকণমান সন্মান যাচিব বিচাৰিছোঁ, গতিকে উদযাপন সমিতিৰ সম্পাদক হিৰণ্য বৰুৱাক তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। ইতিমধ্যে সম্বৰ্ধনাৰ কাম সম্পাদন হ'ল, আমি তেখেতক বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী সমাপ্ত হৈছে। আমি তেখেতক আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ, তেখেতক আমি আজি দিৱসৰ বিষয়ে চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ। আজি গৰিয়াপথাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত গৰিয়াপথাৰ গাঁৱৰ ৰাইজ সহযোগত প্ৰথম বাৰ্ষিক কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ লৈছে। সেয়েহে আজি প্ৰথম কাৰ্যসূচীতে মোক এই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে তেখেতলোকে অনুৰোধ কৰিছিল আৰু মই সেই মৰ্মে আজি বন্তি ভাগি প্ৰজ্বলন কৰিলোঁ। আৰু যাতে সুকলমে এই ৰাভা দিৱসটি পাৰ হৈ যায় তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে যেন ভগৱন্তৰ ওচৰত এই কথাষাৰি প্ৰাৰ্থনাতে আপোনালোকৰ অন্তত ভালকৈ যাব লাগে তাৰে প্ৰাৰ্থনা কৰি মই এই দুআষাৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাভা দিৱসৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। আপোনালোকে সকলোৱে জানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিলে সংস্কৃতিৰ পূজাৰী। আমি তেখেতৰ স্মৃতিত আজি আমাৰ এই গৰিয়াপথাৰ গাঁৱৰ ৰংগমঞ্চত আমি প্ৰথম বাৰ্ষিকী হিচাপে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমি সকলোলৈকে প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল উদ্যোক্তাই এই দিৱসটি পাতিবৰ কাৰণে উদ্যোগ লৈছিলে, আমি বিশেষকৈ তেওঁলোকক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াৰ পাছত আমাৰ পাছৰ কাৰ্যসূচীলৈ যাবলৈ আমি বিচাৰিছোঁ। ইয়াৰ পাছৰ কাৰ্যসূচী আমি চলাই যাম, গতিকে সকলোকে